নমস্কাৰ ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একেবাৰে সহজ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। বহুতো গুণেৰে ভৰপূৰ দোণ শাকৰ পিটিকা খাবলৈ খুবেই ভাল লাগে। হয়তো বহুতে বনাই খায় আৰু যিসকলে বনাই খোৱা নাই এনেকৈ বনাই খাই চাব পাৰিব। বনাবলৈ মই লৈছোঁ দোণ শাকৰ কোমল অংশখিনি ভালদৰে বাছি ধুই ল'লোঁ। শাকখিনি মই কটা নাই, এনেকৈ কুকাৰত দি দিছোঁ। লগতে দিছোঁ নহৰু 10-12 ফুটামান, 2টা কেঁচা জলকীয়া, পৰিমাণ অনুযায়ী দিছোঁ নিমখ আৰু ডাঙৰ চামুচেৰে 2 চামুচ খাৰ দিছোঁ আৰু দিছোঁ অলপমান পানী বেছি দিব নালাগে। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি 2টা হুইচেল মাৰিবলৈ দিম। এয়া হৈ গ'ল। এতিয়া গেছটো পুনৰ জ্বলাই দিছোঁ আৰু ইয়াৰ পৰা যিখিনি পানী ওলাইছে এইখিনি শুকুৱাই দিম আৰু হেতাখনেৰে এনেকৈ ভাঙি দিছোঁ। এয়া হৈ গ'ল। এতিয়া গেছটো অফ কৰি বাটি এটাত উলিয়াই লৈছোঁ। গোন্ধটোতে খাওঁ লাগি গৈছে, ইমান ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই ইয়াতে দিম অলপমান কেঁচা মিঠাতেল আৰু ভালদৰে মিক্স কৰি দিলে মোৰ দোণ শাকৰ পিটিকা খাবলৈ ৰেডি হৈ গ'ল। আশা ৰাখিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।